Hello everyone, কি খবৰ সকলো বহুত বেছিকে নতুন এটা ভিডিও এই ভিডিওত আমি তোমালোকক আলোচনা কৰিম অসম পুলিচৰ ৰিজাল্ট কিতিয়া আহিব অসম পুলিচৰ ৰিজাল্ট দিয়া নাই ইমান দিনে কিহৰ কাৰণে দিয়া নাই আৰু অসম পুলিচৰ ৰিজাল্টটো যদি দেৰি হৈ গৈ থাকে তেতিয়াহলে আমাৰ কি প্ৰবলেম হ'ব পাৰে কি প্ৰবলেমত আমি ফেস কৰিব পাৰো সেইটো বিষয়লৈ তোমালোকক আলোচনা কৰিম প্ৰথমবাৰ যদি মোৰ চেনেলটোত আহিছা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া বেল আইকনটো ওপেন কৰি ধুনীয়াকৈ এটা কমেন্ট কৰি দিয়া ঠিক আছে অসম পুলিচৰ বৰ্তমান যদি ৰিজাল্টটো দি দিয়ে তেতিয়াহলে বহুত লৰা আমাৰ যিমানখিনি লৰা আছে 5000 ওপৰত লৰা চালে সকলো ঘৰত এটা চাকৰি হ'ব তাৰ কাৰণে বহুত বেছি অপেক্ষা তাৰ কাৰণে বহুত বেছি সপোন দেখি আছে লৰাখিনি তো মনত এটা উৎফুল্লিত হ'ব ভাল লাগিব পৰিবেশটো ভাল হ'ব ঠিক আছে আৰু দুই নম্বৰ কথাটো হ'ল যিখিনি লৰাই এতিয়া ধৰিলক বেয়া হ'ব ৰিজাল্ট বা কিবা হ'ব কিহিতে নতুনকে প্ৰিপাৰেচন কৰিব পাৰিব বা নতুন কিবা এটা এপ্লাই কৰিব পাৰিব এজন ক্যান্ডিডেটে বুজি পায় ৰিজাল্টটো যদি ভাল হয় কিমান ফুৰ্তি আৰু ৰিজাল্টটো যদি বেয়া ৰিজাল্টটো বহুত বেছি প্ৰয়োজন এটা কথা কি আগষ্টৰ মাহত এতিয়া 15 আগষ্ট পাবা আগষ্ট মাহ পাবহি হ'লহি আগষ্ট মাহ সোমাব এতিয়া এই আগষ্ট মাহত নতুন পজিটিভ কিবা এটা আহে আমাৰ ধৰিলক মই ভাবো কি 15 আগষ্ট আগতে ৰিজাল্টটো দি দিও এনেকুৱা নিচিনা লাগি আছে যে ৰিজাল্টটো সোনকালে দিলে আমাৰ বহুত বেছি বেনিফিট হ'ব কিহৰ কাৰণে বেনিফিট হ'ব আৰু কি হ'ব মই তোমালোকক ক্লাছলৈ গৈ আছো তোমালোকে ভিডিওটোৰ শেষলৈকে চাই থাকিলে তোমালোকে গম পাবা অসম পুলিচৰ যদি আগষ্ট মাহত যদি ৰিজাল্টটো দি দিয়ে তেতিয়া হলে আমাৰ যি সকল লৰা আমাৰ কি হয় আমাৰ 5000 লৰা আছে 5000 লৰাৰ ভিতৰত 3000 মান লৰা এনেকুৱা আছে 2000 মান লৰা এনেকুৱা আছে ধৰিলক হিহিতৰ কি হয় আসাম পুলিচতো মাৰি আহিলে অলৰেডি আৰু দুই নম্বৰ কথাটো হখিনি এসএসসি জিডিটো কোৱালিফাই হৈ আছে ৰানিং ৰিটেন কোৱালিফাই হৈ আছে কিতে ৰানিংৰ কাৰণে বৰ্তমান প্ৰিপাৰেচন কৰি আছে এসএসসি জিডিত যি সকল লৰাই অসম পুলিচত যদি এতিয়া ৰিজাল্টটো দি দিয়ে হিহিতে তেতিয়া হলে এসএসসি জিডিলৈ নাযাবও পাৰে কিন্তু এনেকুৱা কোনবাই ফোনো কৰিছিল দাদা মোৰ এসএসসি জিডিটো আহি আছে পুলিচত আহি আছে কিন্তু ধৰিলক এটা কনফিউজন আছে পুলিচত মাৰিম নে আছে মই ঠিক আছে ৰানিং কৰি থাকা সময়ত কি হয় দেখা যাব কৈছে ৰিজাল্টটো যদি সোনকালে দি দিয়া হয় যদি ৰিজাল্টটো আহি যায় ৰিজাল্টটো যদি নামটো আহিলে তেতিয়া এসএসসি জিডিত নামাৰিলো হয় মানে তেনেকুৱা নিচিনা কথা বহুত লৰা তেনেকৈ নামাৰিব মানে চোৱা যিমানখিনি 5000 পোষ্টত ধৰিলক আছে লৰাখিনি সেই লৰাখিনি ধৰিলক 10% লৰাও যদি ধৰিলক এসএসসি জিডিত নামাৰে তেতিয়া হলে যি সকল পুলিচত পুৱা পাই থকা লৰাখিনি যদি নামাৰে তেতিয়া হলে এই যিখিনি নোপোৱা লৰা ছোৱালীখিনি চান্সটো বেছিকে পাব তাতে এতিয়া কি হ'ব ধৰিলক আমাৰ এটো হাই আহিব ইয়াটো পাস কৰি থব মানে অলপ হিট তাত মানে হেৰি হৈ যাব এটো কি আছিল আমাৰ যেটো কাট অফটো হাই হৈ যাব হেতু কাৰণে মই কৈছো এসএসসি এটো প্ৰবলেম হৈ আছে যে আমাৰ ৰিজাল্টটো যদি দি দিয়া যায় এতিয়া 5000 লৰা যদি গুছি যায় তেতিয়া হলে ই ৰানিং কৰিব লগিয়া থাকা লৰাখিনি এতিয়া সেই লৰাখিনি যদি পুলিচত পাই যায় কি কৰিব তাতনো যাব বা তেনেকুৱা কিছুমান ড্ৰিম আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰি কৰা হেতু বেলেগ কথা যি সকল লৰা ধৰিলক চাকৰি এটা প্ৰয়োজন হৈ আছে বা দেশৰ সেৱা কৰিম বা ভৱিষ্যত মানে চিন্তা কৰি আছে বা নিজৰ মাতৃভূমিক লৈ পেলে কিবা এটা কাম কৰা বা পুলিচত থাকিলে হ'ব বা যিকোনো ডিফেন্সত থাকিলে হ'ব বুলি তেনেকৈ ভাবে মানে মই ভাবো তেনেকৈ অকল বলে আৰ্মিতে সোমাব লাগিব বা এসএসসি জিডি সোমাব লাগিব এসএসসি ডিপাৰ্টমেন্টে সোমাব পুলিচত নহয় যদি দেশ মাতৃ সেৱা হিচাপে তুমি যদি কিবা এটা কৰিব বিচাৰা তেতিয়া হলে ফৰ কনস্টেবল এটা হৰি পেলে তুমি অসমতে থাকি ভাল কাম কৰিব পাৰিবা ঠিক আছে নিজৰ মনটো লাগিব নিজৰ একাগ্ৰতাটো লাগিব কৰিব কাৰণে কিন্তু এটা কথা যি সকল লৰাই ধৰিলক এসএসসি জিডিত আমাৰ পুলিচত যদি হৈ যায় তেতিয়াহলে নাযাও বুলি কৈছে বা এসএসসি জিডি ৰানিং নকৰো বা পুলিচতে হৈ যাব ইমান হেই কৰি নাথাকোৱা হেতু কাৰণে তেতিয়া মানে যিখিনি লৰা ৰানিং বা পাস কৰিব যিখিনি লৰা পুলিচত নাথাকে লৰাখিনি দিব তেতিয়া মানে বহুত বেছি লৰা কমি যাব কাটাপটো কম যাব অসমত বহুত লৰা চাকৰি পাব মানে অসমত বহুত লৰা তেনেকুৱা আছে চাকৰি পাব তাৰ ঠিক তেনেকৈ ধৰিল অগ্নিবিৰটো আছে অগ্নিবিৰৰ ৰিটেন কোৱালিফাই কৰা বহুত লৰা আছে নতুন লৰাবিলাক আছে নতুন লৰাবিলাকে কোৱালিফাই কৰিছে পুলিচতো কোৱালিফাই কৰিছে তাতো কোৱালিফাই কৰিছে তে কৰাৰ পিছতে কি হ'ব কিহিতৰ তাতো মানে ধৰিলক অগ্নিবিৰ 4 বছৰ কৈছে অগ্নিবিৰ 4 বছৰ হে আমি অসম পুলিচত সোমাই ভাল হ'ব এনেকুৱা নিচিনা কথা ক'লে তাতে তাৰ তোমালকে এটা বস্তু বুজি নপা চাগে অগ্নিবিৰত 4 বছৰ চাকৰি কৰিও আহি অসম পুলিচত তোমালকে যোগদান কৰিব পাৰিবা যদি কোৱালিফাই তোমালকে বয়স সব ক্লিয়াৰ হৈ থাকে হেতু বিষয়লৈ বেলেগ এটা চেপ্টাৰ বেলেগ মই হেতু বিষয়লৈ পিছত বুজাই দিম তোমালকক কিন্তু এটা প্ৰবলেম কি হৈ আছে মই বাৰে বাৰে কৈ আছো যে তোমালকক অসম পুলিচত যদি ৰিজাল্টটো দি দিয়ে বহুত বেছি মানে বল্লে হৈ যাব অসম পুলিচত যদি আগষ্ট মাহত যদি আগষ্ট যদি আগত ৰিজাল্ট দিয়ে কিহে অসম পুলিচৰ খিনি যিখিনি আছে যিখিনি লৰা ছোৱালী আছে পাস কৰা খিনিটো ভালেই কথা আৰু যি সকলে যদি এসএসসি জিডিত আছে অগ্নিবিৰ আছে কিটো কাৰণে ভাল কথা কাৰণ কম্পিটিশনটো বহুত বেছি কমি যাব যিখিনি লৰা আজিকালি কি হয় আগতে কি হয় এটা ওপেন ৰিলি সিস্টেম হয় আগতে ৰানিংটো ধৰিলক আগতীয়াকে হয় ৰিটেন পিছত হয় এতিয়া কি হৈছে ৰিটেনটো আগত হয় তোমালকে সকলোলে জানা ৰিটেনটো আগত হয় ৰানিংটো পিছত হয় ঠিক আছে এতিয়া এসএসসি জিডিটো আগত হইলো তেনেকুৱা আছিল ৰানিং প্ৰথমতে আহে তাৰ পিছতে ৰিটেন হয় এতিয়া কি হয় ৰানিং পিছত হ'ব ৰিটেন কোৱালিফাই কৰা লৰা অসমত পুলিচত বহুত আছে তো ৰিটেন কোৱালিফাই এতিয়া ৰানিংৰ কাৰণে ৰানিংটো হল কম্পিটিশন ৰানিংত ৰিটেনটো ধৰিলক এতিয়া এসএসসি জিডি হক বা অগ্নিবিৰ হয় ৰানিং পাস কৰবা ৰিটেন পাস কৰাৰ পিছতহে ৰানিং কৰিব লাগে কিন্তু সেই ৰিটেনৰ কাৰণে প্ৰিপাৰেচন কৰোতে ৰানিং কৰিবলৈ কিছুমানে মানে টাইম নাপায় বা যিসকল লৰা বহুত বেছি চুকা বা বহুত বেছি নম্বৰ পাই থাকে সেইহিতে কোৱালিফাই কৰিবই নোৱাৰে ৰানিংৰ কাৰণে তো তেনেকুৱা কিছুমান লৰা আছে তো তেনেকুৱা থাকে বাৰু হেতু পিছৰ কথা কিন্তু ধৰিলক যদিহে অসম পুলিচৰ ৰিজাল্টটো আগতীয়াকৈ আহি যায় তোমালোকক কলো 100% আমাৰ অসমত যিমান বিলাক লৰা চাকৰি হ'ব নহয় 2025 চনটো
মানে তোমালোকে গমেই নাপাবা যে ইমান ল'ৰা চাকৰি হৈছে বুলি তোমাৰ নিউজ পাবা গম পাবা কিমান ল'ৰা চাকৰি হৈছে যদি এভাৰেজ চুৰিয়াব যায় তেতিয়াহ'লে বহুত ল'ৰা চাকৰি ঘৰে চাকৰি হ'ব মানে আমাৰ খালি এটা বস্তুৱে ডিপেণ্ড কৰি আছে এতিয়া অসম পুলিচৰ ৰিজাল্ট আৰু এডিআৰই ৰিজাল্ট এই ৰিজাল্টখিনি যদি আমাক খুব সোনকালে যদি মুকলি কৰি দিয়া যায় তেতিয়াহ'লে মই ক'লোঁ তোমালোকক বহুত ল'ৰা চাকৰি তোমালোকৰ এতিয়া মই এটা কথা তোমালোকৰ ঘৰৰ যিমানবিলাক ওচৰ পাজৰ ল'ৰা ছোৱালী আছে সেইকেইটা SSC-GDটো আছে SSC-GDটো আহিছে অগ্নিবীৰতো কোনোবা আছে যেতিয়া পুলিচত আহি যাব কিন্তু SSC-GD নাযাবই বা নাযায় সেইটা কাৰণে বা যাব পাৰে বা নাযাবও পাৰে যদি নাযায় তেতিয়াহ'লে সেই পোষ্টটোৰ কাৰণে সেই যিখিনিত আছে কাট অফটো আছে সেই কাট অফটো অট'মেটিক কমিব আৰু অট'মেটিক কমাৰ লগে লগে আমাৰ অসমত বহুত ল'ৰা চাকৰি পাব মানে এইটো কথা তোমালোকে বুজি পাইছা নাই নাজানো কিন্তু এটা মই ভাবোঁ এইটো কথা আৰু কাট অফক লৈ পেলাই কমেণ্ট বহুত বেছি প্ৰশ্ন তোমালোকৰ এটাই কমেণ্ট যদি কাট অফক লৈ পেলাই বা কাট অফ কিমান যাব কাট অফটো বাদ দিয়া কাট অফক চিন্তাই কৰিব নালাগে মই জানাত যিখিনি আছে ৰিজাল্টটো চিন্তা কৰা ৰিজাল্টটো সোনকালে দিয়ক সেইটো চিন্তা কৰা কাট অফ চিন্তা বাদ দিয়া কাট অফটো এতিয়া কি কৰিবা কাট অফটো শুনি পেলাই মই তোমালোকক ভিডিঅ' এটা বনাই দিম যে কাট অফ কিমান যাব প্ৰায় ইমান পৰা যাব তো কাট অফটো জানি পেলাই কি কৰিবা তুমি তোমাৰ যদি নামটো নাথাকে নম্বৰটো নাথাকে তেতিয়াহ'লে বেয়া পাবা ধৰি লওক মোক ই কাট অফটো নাহিলে ইমান বেছিকৈ ক'লে ইমান বেছিকৈ যাব আৰু কমকৈ ক'লেও কেইটামানে কমেণ্ট কৰিব যে ইমান কম যাবনে এনেকুৱা নিচিনা বেছিকৈ যালে প্ৰব্লেম কমকৈ যালে প্ৰব্লেম তো সেইটো কাৰণে কাট অফৰ চিন্তাটো বাদ দিয়া প্ৰথমতে এতিয়া চিন্তা কৰা যে তোমালোকে যিমান পাৰা এইটোৱে ভাবা যে প্ৰাৰ্থনা কৰা যে ধৰি লওক সোনকালে ৰিজাল্টটো আহক CM ছাৰে সোনকালে আমাক ৰিজাল্টটো দি দিয়ক সেইটো ভাবা সেইটো ধৰি লওক সেইটোৱে চিন্তা কৰা বাকী বাদ দিয়া বাকী একো চিন্তা বাদ দিয়া সকলো যদি আমাক যদি সোনকালে আগষ্টৰ ফাৰ্ষ্ট উইকৰ ভিতৰত যদি বা দি দিয়া ৰিজাল্টটো তেতিয়াহ'লে আমাৰ ধৰি লওক মই ক'লোঁ কি তোমালোকে বহুত ল'ৰা চাকৰি কাৰণ আগষ্টৰ পিছতে ধৰি লওক ৰেলীবিলাক ষ্টাৰ্ট হ'ব ধৰি লওক হেৰি আহিব এইটো কি আছিলে SSC-GD আহিব ধৰি লওক আকৌ এইটো নেক্সট আমাৰ যিখিনি অগ্নিবীৰ আছে অগ্নিবীৰৰ সেইবিলাক ৰিক্ৰুইটমেণ্ট ৰানিং প্ৰচেছটো আৰম্ভ হ'ব ৰানিং হ'ব তো সেইটো কাৰণে ধৰি লওক আমাৰ যদি ছেপ্টেম্বৰলৈ লাষ্টলৈ যায় তেতিয়াহ'লে আধা 50% ল'ৰা বহুত বেছি আমাৰ SSC-GDত গুচি যাব মানে SSC-GD ৰানিং কৰিব সেইটো কাৰণে মই কৈ আছোঁ যদি SSC-GDটো আহি গ'ল পাছ কৰিব ইয়াতো পাছ কৰিব ইয়াতো খাই দিলে পোষ্ট ইয়াতো খাই দিলে অসমত মানে ধৰি লওক এটা ল'ৰাই 2-3টা পোষ্ট পালে অভাৰলিপিং হোৱা মানে অভাৰলিপিঙৰ নিচিনা হৈ যাব ঠিক আছে এতিয়া মানে এটাই চিন্তা কৰা যে অসমৰ ৰিজাল্টটো দিয়ক বহুত বেছি সোনকালে দিয়ক আৰু কাক ৰিজাল্টটো বহুত বেছি সোনকালে লাগে তোমালোকে কমেণ্ট কৰা আৰু ফাৰ্ষ্ট তোমালোকে যদি গ্ৰুপত মোৰ গ্ৰুপ এটা আছে গ্ৰুপটোত জইন হোৱা নাই জইন হৈ ল'বা লিংকটো তোমালোকক দি দিছোঁ তাত গৈ পেলাই আলোচনা কৰা এনেকুৱা নহয় যে ধৰি লওক আমাৰ ৰিজাল্টটো লাগে তাত চিনাকি হোৱা আৰু কাট অফক লৈ পেলাই তোমালোকে তাতে ডিছকাশ্যন কৰা কাট অফটো কিমান যাব কি কথা লগৰ কেইজনক সোধা কোনখন ডিষ্ট্ৰিক্টৰ পৰা আহিছে আলোচনা হোৱা সকলোৱে হেৰি হোৱা তাতে লগ পোৱা তাতে আলোচনা কৰা যিমানে আছিলে ভিডিঅ'টো বিশেষ নাই তোমালোকে এটাই চিন্তা কৰা যে ৰিজাল্টটো আহক সোনকালে কাট অফক লৈ পেলাই চিন্তা নকৰিবা আৰু কাট অফক লৈ পেলাই ভিডিঅ' ধৰি লওক কৈ আছিলে কাট অফক লৈ পেলাই কিবা এটা ভিডিঅ' দিয়ে কাট অফক লৈ পেলাই কি ভিডিঅ' দিম তোমালোকক মই বাৰে কৈ আছোঁ কাট অফক 2-3 এনেকৈ থাকিলে যিটো ভাইভাৰ মাতাত 2-3 আগত থাকিলে তোমালোকৰ নিশ্চিন্ত মনে থাকিব পাৰা আৰু এটা কথা অভাৰলিপিং নহ'লে তোমালোকৰ 100% চাকৰি আৰু এবাৰ যদি 2025 চনত আমাৰ সোনকালে ৰিজাল্টটো দি দিয়ে তেতিয়া ঘৰে চাকৰি মানে বাকী ইমান নাই বিশেষ নাই একো ইমানেই আছিলে ভিডিঅ'টোত আৰু তোমালোক কিবা থাকিলে কমেণ্ট কৰি জনাবা ভিডিঅ'টোত ইমানেই আছিলে থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ বাই